নমস্কাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰ চোৱাৰ কাৰণে চেনেলটোকে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। প্ৰথম খবৰটো হৈছে নলবাৰীত 59 কেন্দ্ৰত অনুষ্ঠিত হ'ব চৰকাৰী নিযুক্তি পৰীক্ষা কৰ্তন কৰা হ'ল ইণ্টাৰনেট অচল হ'ল ছ'চিয়েল মিডিয়া। নলবাৰী চহৰৰ পৰীক্ষাৰ বাবে ভিৰ পৰীক্ষাৰ্থী জিলাখনৰ 59 কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। দেওবাৰে অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ 30,000 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰথমটো পৰীক্ষা। পশ্চিম নলবাৰী 15টা কেন্দ্ৰত অসম চৰকাৰে যে চতুৰ্থ বৰ্গৰ চাকৰি পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে আৰু এই পৰীক্ষাৰ ফলাফল কেতিয়া দিব তাৰ ঘোষণা কৰা নাই। আধাৰকুছি কেন্দ্ৰতো সুশৃংখলভাৱে সম্পূৰ্ণ অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা বন্ধ থাকিল মোবাইলৰ ইণ্টাৰনেট সেৱা। এয়া আছিল গুৰুত্বপূৰ্ণ খবৰ যে টিহু বিভাগৰ টিহু দুৰ্গা মন্দিৰৰ প্ৰসংগত টিহু 12 পূৰণীয়া দুৰ্গা পূজাৰ সমিতিৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে। নলবাৰী আগৰকুছি এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী মৃত্যুৰ পিছতে অঞ্চলজুৰি শোকাবহ পৰিৱেশৰ সৃষ্টি কৰা হৈছে। নলবাৰী চহৰৰ বিশ্ব হিন্দু পৰিৱেশৰ ৰাজবংশধৰৰ নলবাৰী জিলা সমিতিৰ সংবাদমেল আয়োজন কৰা হৈছে আৰু সেই সংবাদমেলতে তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছে। নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ উত্তেজনাৰ পৰিস্থিতি নিৰক্ষৰ পুতু হোৱাৰ অভিযোগ উত্থাপিত কৰা হৈছে। আজি বাতৰি ইমানটো অন্ত পৰিল, পৰৱৰ্তী